নমস্কাৰ পুৱাৰ বাতৰিৰ সৈতে মই কুশল লাহন ৰিপাব্লিক টিভিৰ IBFৰ সদস্যপদ বাতিল কৰাৰ দাবী NBAৰ ব্যৱস্থা নোলোৱা পৰ্যন্ত ৰেটিং প্ৰক্ৰিয়া বন্ধ ৰখাৰ দাবী NBAৰ উল্লেখ্য যে বাৰ্কৰ ভাৰতৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পাৰ্থ দাস গুপ্ত আৰু ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ মাজত আদান প্ৰদান হোৱা বাৰ্কৰ ৰেটিং সন্দৰ্ভত হোৱাটছএপ মেছেজ কিছুদিন পূৰ্বে ভাইৰেল হৈ পৰিছিল ৩-৪জন পুঁজিপতিক কৃষি খণ্ড গতাবলৈ কেন্দ্ৰৰ নতুন কৃষি আইন এই অভিযোগ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নতুন কৃষি আইনক লৈ খেতিকা খুন শীৰ্ষক এখন পুস্তিকা মুকলি কৰাৰ পাছতে এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে লগতে চীনৰ আগ্ৰাসনক লৈ মন্তব্য কৰে নেতাজনে কংগ্ৰেছৰ নেতৃত্বত শাসকীয় বিজেপিক আগন্তুক বিধানসভা নিৰ্বাচনত পৰাভূত কৰাৰ বাবে 6 দলৰ মহাজোঁট গঠন অসমলৈ আহিয়েই মিত্ৰতা চূড়ান্ত কৰিলে ভূপেশ বাঘেলে উল্লেখ্য যে CPM, CPI, AGM আৰু AIUDFৰ মাজত গঠন হ'ল এই মহাজোঁট ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনী আয়ুক্তৰ বৈঠক ৰাজ্যত বহাগ বিহুৰ আগেয়ে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ৰাজনৈতিক দলসমূহৰ উল্লেখ্য যে 3-দিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল'বলৈ অসমত উপস্থিত হৈছে সুনীল আৰোৰা সুশীল চন্দ্ৰ আৰু ৰাজীৱ কুমাৰ লাইকা দধিয়াবাসীকে ধৰি সকলো ভূমিহীনক মাটি পট্টা দিয়াৰ দাবী অসম জাতীয় পৰিষদৰ অহা 21 জানুৱাৰীত ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট কাৰ্যসূচী এই কথা এক বিবৃতিযোগে জনাই দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰাক্তন NDFB সদস্যক আৰ্থিক অনুদান বিতৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অস্ত্ৰ সম্বৰণ কৰি মূল খুঁটিলৈ ঘূৰি অহা উগ্ৰপন্থীৰ গোচৰ প্ৰত্যাহাৰৰ পদক্ষেপ চৰকাৰৰ ইতিমধ্যে গোচৰসমূহ আইনগতভাৱে কম দিনৰ ভিতৰত প্ৰত্যাহাৰৰ বাবে চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত লিখিত মতামত দাখিল কৰিছে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে সুখবৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল অসমৰ এখন চলচ্চিত্ৰ পৰিচয় নামৰ নতুন অসমীয়া চলচ্চিত্ৰখনে লাভ কৰিবলৈ সক্ষম হৈছে 3টাকৈ পুৰস্কাৰ অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতীয় ক্ৰিকেটৰ বিজয় অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে চতুৰ্থ টেষ্টত 3 উইকেটত ঐতিহাসিক জয়েৰে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফি 2-1 ব্যৱধানত পুনৰ হস্তগত কৰে আজিংক্য ৰাহানেৰ নেতৃত্বাধীন তৰুণ শক্তিৰ বিজয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন কৰোনাৰ ভেকচিনক লৈ ভাৰত বায়োটেকৰ সতৰ্কবাণী এলাৰ্জি জ্বৰ ৰক্তক্ষৰণৰ বিকাৰ থকাজনক এই ভেকচিন নলবলৈ পৰামৰ্শ ভাৰত বায়োটেকৰ উল্লেখ্য যে দেশত 16 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল কৰোনা টিকাকৰণৰ অভিযান গুজৰাটৰ চুৰাটত ভয়ংকৰ পথ দুৰ্ঘটনা ডাম্পাৰে মহতিয়ালে 20 শ্ৰমিকক 15জনৰ থিতাতে মৃত্যু পথৰ কাষত পদপথত শুই থকা অৱস্থাত সংঘটিত এই পথ দুৰ্ঘটনা এই ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ 2 লাখ টকাকৈ আৰু আহতসকললৈ 50,000 টকাকৈ সাহায্য ঘোষণা কৰিছে আজিলৈ বাতৰি ইমানেই নমস্কাৰ